নমস্কাৰ সকলোকে জোনমণি গোস্বামী ইউটিউব চেনেললৈ স্বাগতম জনালোঁ। আমি এইবাৰ অম্বুবাচী মেলাত মা কামাখ্যা মন্দিৰলৈ গৈছিলোঁ। এই অম্বুবাচী মেলাত মা কামাখ্যা মন্দিৰলৈ গ'লে বহু দূৰতে গাড়ী ৰাখিব লাগে আৰু বহু দূৰ খোজকাঢ়ি এই মন্দিৰ ভাগলৈ যাব লাগে, বিশেষকৈ বহুত ওপৰলৈ উঠিব লাগে। তথাপিতো কিন্তু অকণো ভাগৰুৱা হোৱা নাছিলোঁ। তেওঁ কিবা এটা শক্তি দিয়ে, সেই শক্তিতে আমি মন্দিৰ ভাগলৈ যাব পাৰোঁ। এই মন্দিৰ ভাগত চাকি বন্তি দিয়াৰ পিছত আমি অকণমান চাৰিওফালে ঘূৰিলোঁ। তাতে কিছু লোকে পূজা অৰ্চনা কৰি আছে, যজ্ঞ কৰি আছে। তাত মই কিন্নৰসকলকো দেখিলোঁ, তেওঁলোকে নাচি বাগি তাতে ফূৰ্তি কৰি আছে। তেওঁলোকক দেখি মোৰ এটা ফেচবুক পোষ্টলৈ মনত পৰিলে। পাৰ্থ গোস্বামী নামৰ লোকজনে এটা ফেচবুক পোষ্ট দিছিলে কিন্নৰসকলৰ ওপৰত। তাকে ভাবিলোঁ এই পোষ্টটো মই ইয়াতে পঢ়ি দিওঁ। মহাভাৰতৰ আন এটি শক্তিশালী চৰিত্ৰ আছিল অৰ্জুন আৰু নাগকন্যা উলুপিৰ পুত্ৰ ইৰাৱণ। এটি ভুলৰ বাবে দ্ৰৌপদীৰ আদেশত অৰ্জুন বনবাসত যাবলৈ বাধ্য হৈছিল আৰু সেই সময়তে নাগ ৰাজকুমাৰী উলুপিৰ প্ৰেমত পৰে অৰ্জুনৰ বীৰত্বৰ। দুয়োৰে সম্পৰ্ক আগবাঢ়ে আৰু জন্ম হয় এটি শক্তিশালী সন্তান ইৰাৱণ। মায়া আৰু সংস্কাৰৰ সংমিশ্ৰণত ইৰাৱণ ইমান শক্তিশালী আছিল যে তেওঁ অকলেই মহাভাৰতৰ ৰণ চকুৰ পলকতেই শেষ কৰিব পাৰিলে হয়। অৰ্জুন সাম্ৰাজ্যলৈ উভতি অহাৰ পিছত ইৰাৱণ আছিল মাতৃৰ কাষত। মাতৃয়ে সদায় পিতৃৰ মহানতাৰ কথা আৰু শাস্ত্ৰ জ্ঞানেৰে সমৃদ্ধ কৰিছিল ইৰাৱণক। কাষত কোনোদিন নাপালে পিতৃক, অথচ সীমাহীন শ্ৰদ্ধা আৰু আজীৱন পূজা কৰিলে পিতৃক। মহাভাৰতৰ ৰণত সৃষ্টিৰ প্ৰতিজন মহান বীৰে অংশগ্ৰহণ কৰিলে আৰু স্বাভাৱিকতে পিতৃৰ পক্ষত থিয় হ'ল শক্তিশালী ইৰাৱণ। ৩২টা গুণ থকা এজন বীৰৰ বলি অবিহনে ৰণলৈ যোৱা সেইটো সম্ভৱ নাছিল আৰু এনে বীৰৰ মাত্ৰ তিনিজন আছিল, শ্ৰীকৃষ্ণ, অৰ্জুন আৰু ইৰাৱণ। আৰু সেই কঠোৰ সিদ্ধান্ত ল'বলৈ আগুৱাই আহিল ইৰাৱণ। সকলোৱে আচৰিত হৈছিল এনে ত্যাগৰ কথা শুনি, কিন্তু তেওঁ হাঁহি হাঁহি নিজক বলি দিবলৈ সাজু হ'ল। ধৰ্ম প্ৰতিষ্ঠা তথা পিতৃধৰ্মৰ বাবেই অবিবাহিতা পুৰুষৰ বলি সম্ভৱ নাছিল বাবেই শ্ৰীকৃষ্ণই মোহিনী ৰূপ ধাৰণ কৰি ইৰাৱণৰ লগত বিবাহত বহিল আৰু এটি নিশা তেওঁৰ লগত কটালে আৰু ঠিক পিছৰ দিনাই নিজৰ প্ৰাণত্যাগ কৰিলে ইৰাৱণে। এই দুখত শ্ৰীকৃষ্ণৰ চকুলো ওলাল। তেওঁ নিজেই স্বামীক হেৰুওৱা যেন অনুভৱ কৰিলে। পুৰুষৰ শৰীৰত নাৰীৰ আত্মাৰূপী এই চৰিত্ৰৰ পৰাই কিন্নৰৰ উৎপত্তি বুলি কিছুলোকে বিশ্বাস কৰে আৰু দক্ষিণ ভাৰতত 18 দিনীয়া এটি উৎসৱ পালন কৰা হয়, য'ত কিন্নৰসকল উপস্থিত থাকে। কথা এইটোৱে যে এগৰাকী মাতৃয়ে যিয়ে আজীৱন নিজৰ সন্তানক পিতৃৰ গুণ গৰিমা শিকালে যদিও তেওঁৰ স্বামীৰ কাষত বেছি সময় নাপালে। এজন সন্তান যি নিজে সৰ্বশক্তিমান হোৱাৰ পিছতেই নিজক ত্যাগ কৰিলে পিতৃধৰ্মত। এজন কৃষ্ণ যি সৃষ্টিৰ উৎস হোৱাৰ পিছতো এদিনীয়া বিবাহৰ বাবেই আজীৱন চকুপানী কঢ়িয়াই ফুৰিছে। এনে সংস্কাৰ তথা সম্পৰ্কৰ মূল্য কথাই হ'ল সনাতন, মানৱীয় মূল্যবোধ তথা ভালপোৱাৰ কথাই হ'ল সনাতন। আশা কৰিছোঁ এই ফেচবুক পোষ্টটোত যিসকলে পাইছেই আৰু যিসকলে পোৱা নাই এইটোৰ পৰাই বহু কথা কিন্নৰসকলৰ কথা জানিব পাৰিব বুলি মই আশা কৰিলোঁ।